সন্ধিয়া লাগিলে নহয় বাবা পিজ্জা পিজ্জা বনাই দিওঁ উঠা দেউতাই চব বস্তু আনিব এতিয়া উঠা মই পিজ্জা বনাই দিম উঠা টিউচন যোৱা টিউচনৰ পৰা অহাৰ পিছত সাৰপ্ৰাইজ হৈ যাব তুমি পিজ্জা বনাই হোৱালে খাই টিউচন ৰাতি 10টাত যাবা নেকি হা বাবা উঠা বাৰবন বিস্কুট এটা খাই লোৱা খাই লৈ পেলাই টিউচনৰ পৰা আহাগৈ তেতিয়ালে পিজ্জা হৈ যাব চোৱাচোন কি বদমাছি কৰি আছা দিয়া বেগ ৰেডি কৰিলা দিয়া লোৱা পানী অকণ গৰম কৰি খাই লোৱা কোনটো ভুজিয়া ভিডিঅ'টো আৰম্ভণিতে গম পালেই নহয় আজি পিজ্জা বনাব লাগিব সুমনে স্কুলৰ পৰা অহাৰ পৰাই সি পিজ্জা খাই উৎপাত লগাইছে দুপৰীয়া ভাতো নাখালে এতিয়া তাকে বোলো কষ্ট কৰি মেলি বনাওঁ আৰু দেউতাকক ক'লোঁ গোটেই বস্তুখিনি লৈ আহিব তাৰ কাৰণে এতিয়া পিজ্জা চচটো বনাওঁ আৰু বজাৰৰ পৰা কিনি আনিলে এইবিলাক যিহেতু ইমান বেছি নবনাওঁ পিজ্জা চিজ্জা এইবিলাকতো আমাৰ বনোৱা নাযায় ইমান সেইকাৰণে ভাবিলোঁ এনেই কিনি আনি আকৌ থাকি যাব মই ঘৰতে অলপ বনাই লওঁ তাৰপাছত এতিয়া তেলত নহৰু আৰু পিঁয়াজ দিলোঁ তাৰপাছতে অৰিগেনো আৰু চিলি ফ্লেক্স দি পেলাই বিলাহী দুটা দি পেলাই মই এইখিনি অকণমান সময় সিজাই ল'লোঁ বেছিকৈ ভাজিব নালাগে খালি বইলটো হ'বহে লাগে আৰু তাৰপাছতে বিলাহীখিনি যিখিনি বাকলি সেইখিনি পেলাই দিম আৰু বিলাহী যদি সৰহকৈ থকা হয় মই এইখিনি সৰহকৈ বনাই থলোঁ হয় তাৰপাছত গম পাইছোঁ ইয়াৰ যে চচটোৰ টেষ্টিটো মানে যিকোনো লগতে আপুনি লগাই কৰি খাব পাৰে কেতিয়াবা চেণ্ডউইচ বনালে তেতিয়াও লগাই কৰি দিব পাৰে সেইকাৰণে এতিয়া এইখিনি ভালদৰে মই ভাঙি চিঙি হেৰি কৰি ল'ম বেছিকৈ ভাঙিব নালাগে যিহেতু মিক্সিত দিমেই এতিয়া নিমখ আৰু হালধি দিম তাৰপাছত অকণমান জলকীয়া গুড়া দিম ইয়াত আচলতে শুকান জলকীয়া ব্যৱহাৰ কৰে মই গোটাটো কৰা নাই কাৰণ বেছিকৈ জ্বলা হৈ যাব অকণমান কালাৰটোৰ কাৰণে গুড়া অকণহে দিছোঁ যিহেতু জ্বলা হ'ব নালাগে আৰু তাৰপিছত আকৌ অৰিগেনো অকণ চিলি ফ্লেক্স অকণমান দি দিছোঁ অকণমান কম যেন লাগিলে সেইকাৰণে তাৰপাছতে চেনি অকণ দিছোঁ কাৰণ এই চচটো জ্বলা মিঠা টেঙা দুইটা টেষ্ট দিয়ে সেইকাৰণে এতিয়া এইখিনিও ভালদৰে মিক্স কৰি ল'ম অকণমান সময় ভাজিম আৰু এইখিনিতে মই দিম অকণমান চচ কিষান যিটো চচ সেইটো দিম বিলাহী যদি থাকিল হয় বিলাহীয়ে পিচি পেলাই দিলোঁ হয় কিন্তু যিহেতু মোৰ তাত নাই সেইকাৰণে চচকে দি দিছোঁ বিলাহী কমকৈ আছিলে সেইকাৰণে আৰু এইখিনিও এতিয়া খুব ভালদৰে লৰাই ল'ম এইখিনি হৈয়ে গ'ল ঠাণ্ডা হ'ব দিম তাৰপিছত আজি বনাইছিলোঁ টিফিনৰ কাৰণে এইটো এতিয়া এওঁ আহিলে এওঁ চাহ খাই পেলাই মানে আকৌ যাব সেইকাৰণে ভাবিলোঁ এওঁকো দিওঁ আৰু কিবা এটা যদি ঘৰত নতুনকৈ বনাওঁ ন তেতিয়া গোটেইকেইটাই খাবলৈ পালে মনটো ভাল লাগে আৰু সেইকাৰণে এওঁ কাৰণে অকণমান থৈ দিছিলোঁ এতিয়া বনাইছোঁ আৰু এইটো ৰেচিপি যে মই আপোনালোকৰ লগত পিছত কেতিয়াবা শ্বেয়াৰ কৰিম আৰু এইফালে এওঁ দৈও লৈ আহিলে গোটেই বস্তুখিনি লৈ আহিলে বাৰু পনীৰ চনীৰ কি লাগে সেইখিনি আৰু এইটো যে মানে বুটৰ দালি আৰু চাউলৰ দি বনোৱা ইমানেই টেষ্টি নহয় আপোনালোকৰ লগত মই এদিন ৰেচিপিটো বাৰু শ্বেয়াৰ কৰিম দিয়ক ল'ৰা ছোৱালী টিফিনৰ কাৰণে খুব সুবিধা হয় আৰু খুব কম সময়তে বনি যায় আৰু ল'ৰা ছোৱালীয়ে বহুত বেছি ভাল পায় মানে নোখোৱাকৈ নাহে এইটো টিফিনত খায়ে আহিব আৰু এতিয়া এওঁ দি দিছোঁ বনাই পেলাই খাব এতিয়া এওঁকো দিওঁ আৰু এওঁ চাহ খাই পেলাই আকৌ যাবগৈ তাৰপাছত মই বাকীখিনি ৰেডি কৰিলোঁ যিহেতু মানে দৈ চৈ আনিলে আৰু দৈটো লাগিব যিটো পিজ্জা বেছ সেইটো বনাব লাগিব আৰু এইফালে পনীৰো লৈ আহিলে এতিয়া মই যিমানটো পনীৰ এতিয়া লাগে সেইখিনি থৈ দিছোঁ আৰু বাকীখিনি মই পিছত ব্যৱহাৰ কৰিম কাৰণ যিহেতু ঘৰত পনীৰটো আমাৰ বেছিকৈ চলে মাছ মাংসতকৈ এতিয়া সৰু সৰুকৈ কাটি ল'ম মই ধুনীয়াকৈ যিমানখিনি লাগে সিমানখিনি লৈছোঁ বাকীখিনি ধুনীয়াকৈ ফ্ৰিজত ভৰাই পেলাই থৈ দিম আৰু একে সৰু সৰুকৈ পিচকৈ কাটিছোঁ এতিয়া ইয়াৰ টেষ্টটো ভাল লাগিব বেছি ডাঙৰ হৈ থাকিলে ভাল নালাগিব সেইকাৰণে এতিয়া সেইখিনিও কাটি কুটি ৰেডি কৰিলোঁ তাৰপাছতে চচখিনি ঠাণ্ডা হ'ল আৰু এইখিনিও এতিয়া মই মিক্সিত পিচি ল'ম ভালদৰে
খিনি পিচি ললোঁ ধুনীয়াকৈ কালাৰটো ধুনীয়া আহিছে আৰু টেষ্টটো বহুত ধুনীয়া হৈছে এতিয়া পনীৰখিনিত মই নিমখ আৰু হালধি অকণ দিম তাৰ পাছতে অকণমান এইটো মই ঘৰতে বনাই লৈছোঁ মছলা সেইটো দিছোঁ আৰু চিলি ফ্লেক্স অৰেগেনো তাৰ পাছতে অকণমান মিঠাতেল এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু এইখিনিত লগোৱা নাই এনে মই পিঁয়াজ কেইটুকু ভাঙিহে দিছোঁ তাৰপিছত সুদা কেৰাহীত পনীৰখিনি আৰু যিখিনি কাটি লৈছিলোঁ কেপচিকাম আৰু পিঁয়াজ সেইখিনি মই অকণমান সময় ভাজি ল'ম বেছিকৈ ভাজিব নালাগে খালি অকণ ভাজিলে হ'ল আৰু নাভাজাকৈও দিব পাৰে ভাজি দিলে অকণ কালাৰটো বেলেগ হৈ যায় আৰু নাভাজাকৈও বনাই চাইছিলোঁ কালাৰটো দুইটাই ভাল লাগে বাৰু তথাপিতো প্ৰথম বনাইছিলোঁ যেতিয়া কোনটো কেনেকৈ বনালে ভাল লাগিব মই গম নাপালোঁ সেইকাৰণে মই এইখিনি অকণমান সময় ভাজিহে লৈছোঁ একেবাৰে মানে সুদা কেৰাহীত পিজ্জাটো আচলতে ভাল তেল চেল একেবাৰে খুব কমকৈ ব্যৱহাৰ হয় তেলতটো ফ্ৰাই নহয় আৰু সকলোখিনি ৰেডি কৰি মই এইফালে লৈছোঁ ময়দা তাতে নিমখ আৰু বেকিং ছ'ডা দিছোঁ পাউডাৰ দিয়া নাই বেকিং ছ'ডাটো দিছোঁ তাৰ পাছতে দৈটো কম পৰিমাণে ইমান বেছিও নালাগে কিন্তু যিমানখিনি আটা আপুনি এটা আইডিয়া দিলে হ'ল মই এনেকৈ আইডিয়াতে দি দিছিলোঁ তাৰ পাছতে ইয়াত এতিয়া অকল দৈখিনি দিয়ে সানি ল'ব লাগিব পিছতহে পানী যদি প্ৰয়োজন হয় তেতিয়া পানী আকৌ দিম মোৰ অকণমানহে পানীৰ প্ৰয়োজন হ'ল আৰু দৈখিনি বহুতখিনি ঢিলা হ'ল আৰু এইটো এটা চবতকৈ বেলেগ পুৰি বা ৰুটিতকৈ একেবাৰে ঢিলাকৈ মাৰিব লাগিব মই এইখিনি ভালদৰে ঢিলাকৈ মৰাৰ পাছত খুব হাতত লাগি আছিল সেইকাৰণে অকণ ৰিফাইন তেল সানি দিলোঁ তেতিয়া নালাগিব এইটো যিমানেই ঢিলা কৰি মাৰিব পাৰে যিমানেই ঢিলা ৰাখিব পাৰে সিমানেই ভাল এতিয়া মাৰি ৰেডি হৈ গ'ল বেছি সময় থ'ব নালাগে মই যিহেতু চিজটো ৰুকিম সেইকাৰণে সেইকণ সময়ে ঢাকি পেলাই থৈ দিছোঁ ৰেষ্টত নথলেও হ'ব চিজৰ তিনিটা লৈছোঁ তিনিটাকে প্ৰথমতে মই ৰুকি ল'ম আশা কৰোঁ আপোনালোকে আজি এই ৰেচিপিটো চাই ভাল পাব আৰু ময়ো যিহেতু নতুন শিকিম সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আপোনালোকেও কেতিয়াবা যদি এনেকুৱা সন্মুখী হ'ব লাগে ল'ৰা ছোৱালীৰ লগত যদি মানে ল'ৰা ছোৱালীয়ে কেতিয়াবা ডিমাণ্ড কৰিব পাৰে ভাবিলোঁ যে এনেকৈ চিম্পুলকৈ কেনেকৈ আপোনালোকেও ঘৰতে পিজ্জা বনাই দিব পাৰে চিজখিনিও ৰুকি হ'ল যিহেতু মোৰ অভেন বা একো এনেকুৱা নায়েই সেইকাৰণে মই বনাব লাগিব কেৰাহীত আৰু দুফালে দুটা কেৰাহী পাতি দিছোঁ কাৰণ দুইটা টিউশ্যনৰ পৰা আহিব হ'লেই পাবহিয়ে চাগৈ সেইকাৰণে দুফালে দুটা কেৰাহী পাতি দিছোঁ যাতে সমানে দুটা একেলগে মই বনাব পাৰোঁ তাৰপিছতে লৈছোঁ আটাকৈ খুব দুটা ৰুটি জোখৰ হ'ব চাগৈ সিমানখিনি জোখৰ লৈছোঁ যিহেতু খুব বেছি ঢিলা সেইকাৰণে মই ইয়াত ময়দা অলপ সানি লৈছোঁ ইমান অসুবিধা নহয় আচলতে বনাবলৈ ময়দাটো অকণ সানি ল'লেও হ'ব ঢিলাকৈ মাৰিলোঁ এতিয়া ইয়াৰ তলত মই অকণমান চুজি দিম যাতে তলৰ বেচটো যে অকণ ক্ৰিস্পি নিচিনা হ'ব ক্ৰিস্পি মানে অকণ মচমচীয়া হ'লে খাবলৈ ভাল লাগিব সেইকাৰণে তাৰপিছত ময়দা লগাই মই হাতে যিমানখিনি পাৰোঁ সিমানখিনি বেলি ল'ম এতিয়া বেলনা বাৰীডালেও মই বেলি সমান কৰি লৈছোঁ মানে অকণমান পৰঠাটোতকৈ অকণমান ডাঠকৈ ৰাখিব লাগিব বেছি ডাঠো কৰিব নালাগে যিহেতু ই ফুলিব আৰু সেইকাৰণে এতিয়া যিখিনি বনাই লৈছিলোঁ চচ সেইখিনি ইয়াত ধুনীয়াকৈ সানি ল'ম আৰু এই চচটো যে সৰহকৈ বনাই ফ্ৰিজত থৈ দিব পৰা যায় তেতিয়া সকলোখিনি কাম কৰিবলৈ ইজি হয় আৰু সুমন পঢ়িও টিউশ্যনৰ পৰা পায়েই গ'লহি তেতিয়ালৈকে মোৰ পিজ্জা নহ'ল এতিয়া চচখিনি সানি লোৱাৰ পাছত ইয়াত আকৌ চিজ অকণ দি দিছোঁ চব্জি যিখিনি ভাজি লৈছিলোঁ সেইখিনিও কেপচিকাম পিঁয়াজ সেইখিনিও দিম তাৰপাছতে ইয়াতে পনীৰৰ টুকুৰাকেইটাও দি দিম পনীৰ তাৰপাছত মানে বেছি হেৰি কৰিব নালাগে এইখিনি চাগে খুব বেছি আধা ঘণ্টাৰ ভিতৰত মোৰ দুইটা ৰেডি হৈ গৈছিল আৰু কেৰাহীটো লৈ আপুনি কিহত বনাইছে সেইটো ওপৰত নিৰ্ভৰ কৰিব
এইটো পিজ্জা খুব বেছি 12 বা 15 মিনিটত হৈ যায় যদি সি ভালদৰে কেচটো পায় মই দুটা একেলগে বনাইছিলোঁ যদিও যিটো পাছত দিছিলোঁ সেইটোৱে সোনকালে হৈছিল মানে কেৰাহী ঢাকনখন ইটো কেৰাহীৰ মানে কাহিয়ে থাকিছিলোঁ সেইকাৰণে অকণমান সময় লাগিল আৰু মানে খুব বেছি যদি ভালকৈ হাৱাটো যদি নোলোৱাকৈ বনাব পাৰে তেতিয়া খুব বেছি 15 মিনিটত এটা পিজ্জা হৈ ৰেডি হৈ যায় এইফালে মই বহাই দিছোঁ সেইটো তাৰপিছত এইফালে এইটো ৰেডি কৰি ল'লোঁ মানে বেলনাখনৰ পৰা এৰুৱাওঁতেহে অকণমান টাইম লাগে আৰু বস্তুখিনি নিদিয়া আগত প্লেটখনত দি ল'লে বেছি ভাল হয় মই যিহেতু ডাইৰেক্ট তাতে দি পেলাই গেছটো অকণ বহাই দিছোঁ ল'ৰা ছোৱালীয়ে জান খাই দিছে চ' পিজ্জা বনাইছে আৰু অকণ এইটো ড্ৰাই হৈছে এৰিছে অকণমান দাঙি চাওঁ তলটো ওপৰটো সিজিছে আৰু অলপমান দাঙি চাওঁ ৰ'ব কেনেকুৱা হৈছে ৱাও লাগিব আৰু অকণ গেছটো এতিয়া বহাই দিছোঁ এইটো এটা ৱাও ৱাও ভাঙিয়ে গৈছে ধুনীয়াকৈ সিজিছে আৰু অকণ হওক গেছটো বহাই দিছোঁ আৰু ফাইনেলি পিজ্জা হৈ গ'ল ল'ৰা ছোৱালীৰ লগত যে কি কৰিব লাগে কেতিয়াও নকৰা কাম নভবা কাম কিছুমান কৰিব লাগে তথাপিতো ল'ৰা ছোৱালীৰ কাৰণে নতুন কিবা এটা শিকিব পাৰোঁ কৰিব পাৰোঁ আচলতে বেয়াও নহয় ভালেই আৰু ধুনীয়াকৈ এইটো হৈছে প্ৰথমটো পিজ্জা যিটো প্ৰথমতে বনাই দিছিলোঁ ধুনীয়াকৈ সিজিছে খুব ধুনীয়াই হৈছে দেখিবলৈ পিজ্জা নিচিনাই লাগিছে বাৰু ভালেই হৈছে এতিয়া ল'ৰা ছোৱালীয়ে খাই কেনেকৈ কি কয় তেতিয়াহে গম পাম আৰু অভেন যদি থাকে আপোনালোকৰ কাৰণে আৰু ইজি হ'ব অভেন এটা এতিয়া ল'বই লাগিব যেন পাইছোঁ পইচা পাতি হ'লে এইবাৰ অভেন এটা ল'মেই আৰু ধুনীয়াকৈ সিজিছে খুব ভাল হৈছে ধুনীয়াকৈ ফুলি গৈছে আচলতে কেমেৰাত ভালকৈ মোবাইলটোত উঠা নাই যিহেতু ৰাতি অকণ লাইটৰ প্ৰব্লেম থাকে সেইকাৰণে আৰু এইটো ৰেডি হৈ গ'ল ধুনীয়াকৈ কাটি পেলাই মই দি দিছোঁ আৰু এই পিজ্জাটোৱে গেছটো ধুনীয়াকৈ পালে মানে কি হ'ল ঢাকনাখন খুব বেছি ভাল হাৱা একেবাৰে বাহিৰলৈ নোলায় সেইকাৰণে ইয়াৰ হেৰিটো আৰু বেছি ভাল হৈছে আৰু আচলতে পিজ্জাটো মই মাজত হোল কৰি দিব লাগিছিল যিহেতু নিদিলোঁ মই প্ৰথম যেতিয়া কিবা না কিবা এটা ভুল ক'ৰবাত না ক'ৰবাত থাকিব যে সেইটো সঁচা কথা আৰু তথাপিতো খাবলৈ বহুত টেষ্টিয়ে হৈছে আৰু বলকচোন ল'ৰা ছোৱালীক দি ল'ৰা ছোৱালীৰ পৰা শুনো সিহঁতে কি বুলি কয় আৰু মাষ্টাৰ চেফ মাষ্টৰতকৈও সিহঁত একেবাৰে কম গুণৰ নহয় সিহঁতেহে প্ৰতিটো টেষ্টৰ কথা সিহঁতে গম পায় এতিয়া বলক খাবলৈ দিওঁ আৰু খবৰ লওঁ কেনেকুৱা হৈছে টেষ্ট কৰি কোৱা কেনেকুৱা লাগিছে কেনেকুৱা তোমাৰ দাদাটি খাব পাৰিছা সুমন কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে সুমনে ক'বই পৰা নাই যে মই বেয়া পাইছোঁ ভাল লাগিছে বজাৰ নিচিনা লাগিছেনে নাই লগা হোমমেডটো বহুত টেষ্টি খোৱা ডাঙৰ চাকচেছ মই পূৰা কৰিলোঁ আজি টেষ্টি Yummy! Happy? Happy Suman? Yes. Good. Very good. মই আৰু বনাই থৈ আহোঁ ৰ'বা ময়ো খাই চাইছোঁ এক পিচ বহুত ধুনীয়া হৈছে আৰু একদম ছফ্ট হৈছে কিন্তু ল'ৰা ছোৱালীৰ লগতে কিছুমান শিকিব পাৰিছোঁ বহুত টেষ্টি হৈছে বাহিৰতো মই অকণমান টান টাইপহে পাওঁ কিন্তু এইটো বহুত ছফ্ট হৈছে
ভাল লাগিছে খাবলৈ আৰু এফালে আমালৈও বহাই দিছোঁ আশা কৰিলোঁ আজি ভিডিঅ'টোৱে আপোনালোকক আমনি নিদিলে কাৰণ ৰেচিপিবিলাক শ্বেয়াৰ কৰিলে অকণমান ভিডিঅ'বিলাক দীঘল হৈ যায় আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আকৌ আগলৈ ভিডিঅ' কিছুমান বনাবলৈ মনটো ভাল লাগে আৰু কেতিয়াবা চিম্পুলকৈ যদি আপোনালোকেও কামত আহিব পাৰে বুলি ভাবি আপোনালোকলৈ ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ আজিলৈ আহিছোঁ আকৌ লগ পাম